এই সকলোবোৰ তথ্যৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে আত্মহত্যা মানৱ জাতিৰ বাবে এক প্ৰত্যাহ্বান। গোটেই বিশ্বজুৰি ইয়াৰ প্ৰকোপ আছে আৰু বিশেষজ্ঞসকলে চলিত কৰোনা মহামাৰীৰ পিছত আত্মহত্যাও বৃদ্ধি হোৱাৰ আশংকা কৰিছে। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমে অলপ তথ্য। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি প্ৰতি 40 ছেকেণ্ডত এজন মানুহে আত্মহত্যা কৰে। অৰ্থাৎ তুমি এই ভিডিঅ'খন চাবলৈ ধৰাৰ পৰা এই মুহূৰ্তলৈ কোনোবা এজন ব্যক্তিয়ে নিজকে নিজে শেষ কৰি পেলালে। বিশ্বৰ এই 10খন দেশত আত্মহত্যাৰ হাৰ আটাইতকৈ বেছি। এয়া 2016ৰ তথ্য। সেয়েহে এতিয়াৰ প্ৰেক্ষাপট সলনি হৈছে। তথাপি তৃতীয় স্থানত আছিল ৰুছিয়াৰ দৰে উন্নত দেশ। এতিয়া তেনেহ'লে নিশ্চিতভাৱে তোমাৰ মনত প্ৰশ্নৰ উদয় হৈছে, আমাৰ দেশ ভাৰতবৰ্ষ কিমান স্থানত আছিল? এয়া 19তম স্থানত, অৰ্থাৎ বুজিব পাৰিছা সিমান ভাল নহয় আমাৰ অৱস্থাও। আৰু কেতিয়াবা শুনি নথকাইনে ওচৰৰ কোনোবা ল'ৰা আত্মহত্যা কৰিলে, কিবা কাৰণত IITত পঢ়ি থকা ছাত্ৰী আত্মহত্যা কৰিলে, এনেকুৱা বাতৰি। আমি তাৰ প্ৰতি গুৰুত্ব নিদিওঁ, কিন্তু যেতিয়া সকলোবোৰ তথ্য লগ কৰা হয় তেতিয়াহে ভয়াৱহ ছবিখন আমাৰ মাজলৈ আহে। যুৱ প্ৰজন্মৰ মাজত আত্মহত্যা মৃত্যুৰ দ্বিতীয় প্ৰধান কাৰণ, আৰু প্ৰথমটো হৈছে যাতায়াত দুৰ্ঘটনা। আৰু ভাৰতত 15ৰ পৰা 29 বছৰীয়া যুৱক যুৱতীৰ মাজত আত্মহত্যা সকলোতকৈ সাধাৰণ মৃত্যুৰ কাৰণ। আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰতি বছৰে কলেজীয়া ছাত্ৰ ছাত্ৰীয়ে প্ৰায় 1100 জনে আত্মহত্যা কৰে, আৰু ভাৰতত এই সংখ্যা 8900তকৈও অধিক। এই সকলোবোৰ তথ্যৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে আত্মহত্যা মানৱ জাতিৰ বাবে এক প্ৰত্যাহ্বান। গোটেই বিশ্বজুৰি ইয়াৰ প্ৰকোপ আছে আৰু বিশেষজ্ঞসকলে চলিত কৰোনা মহামাৰীৰ পিছত আত্মহত্যাও বৃদ্ধি হোৱাৰ আশংকা কৰিছে। শিক্ষা জীৱনত বিফলতা অথবা শিক্ষা ব্যৱস্থাৰ হেঁচা, কৰ্মজীৱনত বিফলতা, বিভিন্ন ক্ষেত্ৰত সামাজিক পাৰিবাৰিক হেঁচা ফল হয় গৈ আত্মহত্যা। তাৰ লগতে স্বাস্থ্যৰ অৱনতিও আত্মহত্যাৰ কাৰণ হোৱা দেখা যায়। নিজকে নিজে যিকোনো প্ৰকাৰে শেষ কৰি দিয়াকে আত্মহত্যা বুলি কোৱা হয় যদিও আত্মহত্যাৰ আগত মানুহজনৰ মন সম্পূৰ্ণৰূপে ভাগি পৰে। সকলো ঠিক হৈ যোৱাৰ কোনো আশা নেদেখে আৰু আপোনজনকো ক'ব নোৱাৰে, আৰু বহু ক্ষেত্ৰত ক'লেও বুজি নাপায় মানুহজনৰ মনৰ অৱস্থা। অকলশৰীয়া জীৱন যাপনে এই ক্ষেত্ৰত বহুখিনিয়ে অৱদান আগবঢ়াইছে। আজিৰ আধুনিক যুগত বন্ধুৰ সংখ্যাটো অধিক, কিন্তু মনৰ ভাৱ খুলি ক'ব পৰা বন্ধু তেনেই নগণ্য। আৰু সেইবাবেই ৰাতি ফূৰ্তি কৰি জন্মদিন উদযাপন কৰাৰ শেষত আত্মহত্যা কৰাৰ দৰেও ঘটনা ঘটিবলৈ লৈছে। আত্মহত্যাৰ পৰা হাত সাৰিবলৈ বহু বিশেষজ্ঞই আজিও ব্যস্ত যে কেনেকৈ এই সমস্যাৰ সমাধান উলিয়াব পাৰি। তথাপি যি হাৰত মনৰ দূৰত্ব বাঢ়ি গৈ আছে, অৰ্থনৈতিক ব্যৱধান বাঢ়ি গৈ আছে, ছ'চিয়েল মিডিয়াৰ দৰে মাধ্যমসমূহে বিভিন্ন বস্তুৰ প্ৰতি সকলোকে যেনেকৈ প্ৰভাৱিত কৰি আছে, বিভিন্ন নতুন নতুন ৰোগৰ সৃষ্টি হৈ আছে, এই সকলোবোৰ দিশে মানুহৰ মন বিচলিত কৰাত সাৰ পানী যোগাই আছে। যিয়েই নহওক, অন্ধকাৰৰ মাজতো এটি চাকিৰ কিৰণেই আশাৰ বতৰা আনে। আমি আনৰ মনৰ ভাৱ বুজিব নোৱাৰিলেও আপোনবোৰক বুজিবলৈ চেষ্টা কৰিলে অন্ততঃ চিৰজীৱনৰ বাবে আধাতে হেৰুৱাব লগা নহ'ব। আজিলৈ ইমানেই। তোমালোকৰ বহুমূলীয়া সময়ৰ বাবে অশেষ ধন্যবাদ।